ছাত্ৰ-ছাত্ৰীসকল এডিঅ'ডলৈ স্বাগতম। আমাৰ আজিৰ এই সেশনটোত আমি পাইথাগোৰাছৰ উপপাদ্য অৰ্থাৎ পাইথাগোৰাছ থিওৰাম সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ আগৰটো সেশনত আমি সদৃশ ত্ৰিভুজৰ কালিৰ বিষয়ে শিকিলোঁ। এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য আলোচনা কৰিম। আমি পূৰ্বৰ শ্ৰেণীসমূহতে পাইথাগোৰাছৰ উপপাদ্যৰ বিষয়ে ভালদৰে পঢ়িছোঁ। কিছুমান বিশেষ প্ৰশ্নৰ সমাধান উলিয়াবলৈ আমি এই পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰি আহিছোঁ। লগতে নৱম শ্ৰেণীত আমি এই উপপাদ্যটোৰ প্ৰমাণো পাইছিলোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ জ্ঞাতাৰ্থে মই জনাওঁ যে পাইথাগোৰাছ আছিল এজন বিখ্যাত গ্ৰীক দাৰ্শনিক। তেওঁ এই উপপাদ্যটো উলিয়াইছিল। এই উপপাদ্যটোৰ মতে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ সেই ত্ৰিভুজটোৰ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয়। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি ত্ৰিভুজৰ সাদৃশ্য ধৰ্ম ব্যৱহাৰ কৰি এই পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰিম। কিন্তু তাৰ আগতে আমি আন এটা উপপাদ্য ভালদৰে বুজিব লাগিব। সেই উপপাদ্যটো হৈছে, যদি এটা সমকোণী ত্ৰিভুজৰ সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা তাৰ অতিভুজলৈ এডাল লম্ব টনা হয়, তেতিয়া সেই লম্বডালৰ দুয়োফালে গঠিত ত্ৰিভুজ দুটা ইটো সিটোৰ সৈতে সদৃশ হ'ব আৰু প্ৰতিটো ত্ৰিভুজে এই গোটেই ত্ৰিভুজটোৰ সৈতে সদৃশ হ'ব। এতিয়া আমি এই উপপাদ্যটো প্ৰমাণ কৰিম। তাৰ বাবে আমি এটা সমকোণী ত্ৰিভুজ আঁকিব লাগিব। ধৰি লোৱা পি কিউ আৰ এটা সমকোণী ত্ৰিভুজ। এতিয়া উপপাদ্যটোত আমি পাইছিলোঁ যে সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা আমি এডাল লম্ব টানিব লাগিব। ইয়াতে এংগল কিউ হৈছে 90 ডিগ্ৰী। আমি ইয়াত প্ৰমাণ বুলি লিখিম। এতিয়া এই কিউৰ পৰা পি আৰলৈ অৰ্থাৎ ইয়াৰ অতিভুজলৈ আমি এডাল লম্ব টানিব লাগিব আৰু ইয়াৰ নাম দিছোঁ কিউ এছ। এতিয়া এই দুটা ত্ৰিভুজ অৰ্থাৎ কিউ এছ পি আৰু পি কিউ আৰ, এই দুয়োটা ত্ৰিভুজলৈ মন কৰা ট্ৰায়েংগল কিউ এছ পি আৰু ট্ৰায়েংগল পি কিউ আৰ। ইয়াতে এংগল পি ইকুৱেল এংগল পি হ'ব। কিয় হ'ব? দুয়োটাই কমন এংগল অৰ্থাৎ সাধাৰণ কোণ। লগতে এই দুয়োটা ত্ৰিভুজত এংগল কিউ এছ পি সমান হ'ব কাৰ লগত? এংগল পি কিউ আৰৰ লগত। কিয়নো দুয়োটা 90 ডিগ্ৰী। গতিকে আমি এংগল চৰ্ত সাপেক্ষে কি লিখিব পাৰিম? যে কিউ এছ পি ত্ৰিভুজটো পি কিউ আৰ ত্ৰিভুজৰ সৈতে সদৃশ হয়। এইটো আমি নাম্বাৰ 1 বুলি ধৰিলোঁ। এতিয়া আমি এই দুইটা ত্ৰিভুজ অৰ্থাৎ কিউ এছ আৰ আৰু পি কিউ আৰ, এই দুটা ত্ৰিভুজ ইয়াতে ল'ম। ট্ৰায়েংগল কিউ এছ আৰ আৰু ট্ৰায়েংগল পি কিউ আৰ। ইয়াতে এংগল আৰ ইকুৱেল এংগল আৰ হ'ব। কিয় হ'ব? দুইটাই সাধাৰণ কোণ। অৰ্থাৎ কমন এংগল। এতিয়া এই ত্ৰিভুজটোৰ ফালে মন কৰা এংগল কিউ এছ পি আৰু এংগল পি কিউ আৰ সমান হ'ব। কিয়? এংগল কিউ এছ আৰ সমান এংগল পি কিউ আৰ, কাৰণ দুয়োটা 90 ডিগ্ৰী। এতিয়া আকৌ আমি এংগল চৰ্ত সাপেক্ষে কি লিখিব পাৰোঁ? এংগল চৰ্ত সাপেক্ষে ট্ৰায়েংগল কিউ এছ আৰ সদৃশ হ'ব কাৰ লগত? ট্ৰায়েংগল পি কিউ আৰৰ লগত। ইয়াক আমি নাম্বাৰ 2 বুলি ধৰিলোঁ। এতিয়া আমি এই নাম্বাৰ 1 আৰু নাম্বাৰ 2ৰ পৰা কি লিখিব পাৰিম? যে কিউ এছ পি সদৃশ হৈছে পি কিউ আৰৰ লগত, আকৌ কিউ এছ আৰো সদৃশ হৈছে পি কিউ আৰৰ লগত। তাৰমানে 1 আৰু 2ৰ পৰা আমি এনেকৈ লিখিব পাৰিম
ট্ৰাইংগল QSP সদৃশ হ'ব কাৰ লগত ট্ৰাইংগল QSR ৰ লগত গতিকে এই উপপাদ্যটো আমি প্ৰমাণ কৰিলো হেন্স প্ৰুভড এতিয়া আমি এই উপপাদ্যটো ব্যৱহাৰ কৰি পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰিব চাম এতিয়া পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল যে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ সেই ত্ৰিভুজটোৰ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান এতিয়া আমি এই পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰিম প্ৰমাণ ধৰি লোৱা আমাক এটা ত্ৰিভুজ দিয়া আছে আমাক এনেকুৱা এটা ত্ৰিভুজ দিয়া আছে A B C আৰু ইয়াত কোৱা আছে যে এংগল B এটা সমকোণ অৰ্থাৎ 90 ডিগ্ৰী এতিয়া আমি ইয়াতে প্ৰমাণ কৰিব লাগে যে AC স্কয়াৰ ইকুৱেল AB স্কয়াৰ প্লাস BC স্কয়াৰ হেয়া প্ৰমাণ কৰিবলৈ আমি অঙ্কন কৰিব লাগিব আমি B ৰ পৰা AC লৈ এডাল লম্ব আঁকিম আমি BD AC ৰ ওপৰত লম্ব হিচাপে আঁকিছো এতিয়া আমি আগৰ উপপাদ্যটোৰ মতে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কি লিখিব পাৰিম যে ট্ৰাইংগল ADB সদৃশ হ'ব কাৰ লগত ট্ৰাইংগল ABC ৰ লগত আমাৰ আগৰ উপপাদ্যটো কি আছিল যে সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা যদি অতিভুজলৈ এডাল লম্ব টনা হয় তেতিয়া লম্বডালৰ দুয়োফালে গঠিত হোৱা ত্ৰিভুজ দুটা ইটো সিটোৰ সৈতে সদৃশ হয় আৰু প্ৰত্যেকটো ত্ৰিভুজে এই গোটেইটো ত্ৰিভুজৰ সৈতে সদৃশ হয় গতিকে সেই উপপাদ্যটোৰ মতে আমি এনেদৰে লিখিব পাৰিম আকৌ যদি দুটা ত্ৰিভুজ সদৃশ হয় তেতিয়া আমি তাৰ পৰা কি লিখিব পাৰিম অৰ্থাৎ এই দুটা ত্ৰিভুজৰ পৰা ADB আৰু ABC ৰ পৰা আমি এনেকৈ লিখিব পাৰিম AD by AB equal AB by AC কিয় লিখিব পাৰিম কাৰণ সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হয় আমি ব্ৰেকেটত বাহুবোৰ সমানুপাতিক বুলি লিখিম ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে AD into AC আমি ক্ৰস মাল্টিপ্লাই কৰিছো AB স্কয়াৰ লিখিব পাৰিম এটো আমি নাম্বাৰ 1 বুলি ধৰিলো এতিয়া আমি আগৰ উপপাদ্যটোৰ মতে এনেদৰেও লিখিব পাৰিম যে ট্ৰাইংগল BDC সদৃশ হ'ব ABC লগত আগৰ উপপাদ্যটোৰ মতে সদৃশ হ'ব ট্ৰাইংগল ABC লগত গতিকে ইয়াতো আমি কি লিখিব পাৰিম যে CD by BC equal BC by AC এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰিম ক্ৰস মাল্টিপ্লাই কৰিলে CD into AC equal BC square এটো আমি নাম্বাৰ 2 বুলি ধৰিলো এতিয়া আমি যদি 1 আৰু 2 প্লাস কৰো 1 plus 2 implies আমি কিমান পাম এফালে লেফট সাইডে কি আছে AD into AC আৰু ইয়াত লেফট সাইডত কি আছে CD into AC প্লাস কৰিছো আমি আৰু ৰাইট সাইডত চোৱা 1 ত AB স্কয়াৰ আছে AB স্কয়াৰ আৰু 2 ত কি আছে BC স্কয়াৰ প্লাস BC স্কয়াৰ এতিয়া এই দুইটাতে লক্ষ্য কৰা AC দুইটাতে আছে গতিকে AC কমন লম আমি AC তাৰপিছত ইনটু আমি ব্ৰেকেট দিম ব্ৰেকেটৰ ভিতৰত আমি কি লিখিম AD plus CD equal AB square plus BC square এতিয়া মই এইখিনি কথা এইফালে লিখিছো implies AC into AD plus CD ultimately এই গোটেইখিনি অৰ্থাৎ AC equal এইফালে কি আছে AB square plus BC square
গতিকে এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰিম AC ইনটু AC AC স্কয়াৰ হ'ব আৰু ইফালে AB স্কয়াৰ প্লাস BC স্কয়াৰ আৰু আমাক এইটোৱে ইয়াতে প্ৰমাণ কৰিব দিছে যে AC স্কয়াৰ ইকুৱেল AB স্কয়াৰ প্লাস BC স্কয়াৰ হেন্স প্ৰুভড এইটোৱে হৈছে পাইথাগোৰাছ থিওৰাম অৰ্থাৎ পাইথাগোৰাছৰ উপপাদ্য এতিয়া আমি আন এটা পদ্ধতিৰে এই পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰিব চাম পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰিবলৈ আমি এইবাৰ এনেকুৱা এটা ত্ৰিভুজ লম যাৰ বাহু হৈছে A B আৰু C এতিয়া ইয়াত আমি প্ৰমাণ কৰিব লাগে যে প্ৰমাণ C স্কয়াৰ ইকুৱেল A স্কয়াৰ প্লাস B স্কয়াৰ তাৰ বাবে আমি এনেকুৱা চাৰিটা ত্ৰিভুজ লম আৰু এই ত্ৰিভুজসমূহক এনেদৰে সজাম যাতে ইহঁতৰ মাজত এটা সৰু বৰ্গৰ সৃষ্টি হয় আৰু এই গোটেইখিনি এটা ডাঙৰ বৰ্গ হয় এতিয়া এই চিত্ৰটোৰ পৰা আমি এটা ত্ৰিভুজৰ কালি উলিয়াব পাৰিম এটা ত্ৰিভুজৰ কালি কিমান হ'ব এটা ত্ৰিভুজৰ কালি হাফ পূৰণ ভূমি পূৰণ উন্নতি এইটো ক্ষেত্ৰত হাফ AB গতিকে চাৰিটা ত্ৰিভুজৰ কালি কিমান হ'ব মই শৰ্টত লিখিছো চাৰিটা ত্ৰিভুজ 4 ইনটু হাফ AB হ'ব তেতিয়া আমি কিমান পাম এইফালে 2AB আৰু ইয়াক আমি নাম্বাৰ 1 বুলি ধৰিলো এতিয়া সৰু বৰ্গটোৰ কালি কিমান হ'ব চিত্ৰটোৰ ফালে মন কৰা সৰু বৰ্গটোৰ কালি চিত্ৰটোৰ পৰা আমি গম পাম যে B minus A স্কয়াৰ হ'ব কাৰণ বৰ্গৰ কালি কি আছিল বাহু স্কয়াৰ অৰ্থাৎ সাইড স্কয়াৰ ইয়াৰ পৰা আমি কি লিখিব পাৰিম A minus B whole square formula B square minus twice AB plus A square এইটো আমি নাম্বাৰ 2 বুলি ধৰিলো এতিয়া ডাঙৰ বৰ্গটোৰ কালি কি হ'ব ডাঙৰ বৰ্গটোৰ কালি ইকুৱেল ইয়াত বাহু আছে C গতিকে C স্কয়াৰ হ'ব এটো আমি নাম্বাৰ 3 বুলি ধৰিলো এতিয়া চিত্ৰটোৰ ফালে মন কৰা আমি কি লিখিব পাৰো এনেকে লিখিব পাৰো যে চিত্ৰটোৰ মুঠ কালি অৰ্থাৎ টোটাল এৰিয়া সমান হ'ব কিহৰ লগত চিত্ৰটোৰ ফালে ভালদৰে মন কৰা চিত্ৰটোৰ মুঠ কালি হ'ব এই চাৰিটা ত্ৰিভুজৰ কালি তাৰ পিছত প্লাস হ'ব যোগ হ'ব সৰু বৰ্গটোৰ কালি চাৰিটা ত্ৰিভুজৰ কালি যোগ সৰু বৰ্গৰ কালি এতিয়া চিত্ৰটোৰ মুঠ কালি আমি কিমান পাইছিলো চিত্ৰটোৰ মুঠ কালি অৰ্থাৎ ডাঙৰ বৰ্গটোৰ কালি C স্কয়াৰ চাৰিটা ত্ৰিভুজৰ কালি আমি কিমান পালো 2AB প্লাস আছে প্লাস দিছো সৰু বৰ্গৰ কালি আমি কিমান পাইছো B স্কয়াৰ minus twice AB plus A স্কয়াৰ এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰিম এই 2AB আৰু প্লাস 2AB minus 2AB কেনসেল হ'ব গতিকে আমি কি লিখিব পাৰিম C স্কয়াৰ ইকুৱেল A স্কয়াৰ প্লাস B স্কয়াৰ এইটোৱে আমি প্ৰমাণ কৰিব খুজিছিলো আৰু আমি প্ৰমাণ কৰিব পাৰিলো এইটোৱে হৈছে পাইথাগোৰাছৰ উপপাদ্য আমি এনেদৰেও পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰিব পাৰো আৰু এনেকুৱা বহু ধৰণৰ মেথড আছে যাৰ জৰিয়তে আমি পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰিব পাৰিম হেন্স প্ৰুভড ইয়াৰ পিছত আমি আৰু এটা তেনেকুৱা পদ্ধতিৰে পাইথাগোৰাছৰ উপপাদ্য প্ৰমাণ কৰিব চাম ছাত্ৰ ছাত্ৰীসকল এই চিত্ৰটোৰ ফালে মন কৰিবা এই চিত্ৰটোত এটা সমকোণী ত্ৰিভুজ দিয়া আছে যাৰ বাহু হৈছে A B আৰু C এতিয়া এই সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি প্ৰমাণ কৰি দেখুৱাব লাগে যে এই সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত C স্কয়াৰ ইকুৱেল A স্কয়াৰ প্লাস B স্কয়াৰ হয় এতিয়া এয়া প্ৰমাণ কৰিবলৈ আমি কি কৰিব লাগিব আমি অঙ্কন কৰিব লাগিব আমি কি কৰিম আমি এনেকুৱা দুটা সমকোণী ত্ৰিভুজ লম আৰু এই সমকোণী ত্ৰিভুজ কেইটাক আমি এনেদৰে সজাম আৰু শেষত আমি কি কৰিম এই তলৰ যে শীৰ্ষবিন্দু দুটা আছে সেই শীৰ্ষবিন্দু দুটা আমি কি কৰিম লগ লগাম এতিয়া এই চিত্ৰটো দেখাত এটা ট্ৰেপিজিয়ামৰ নিচিনা
আৰু ট্ৰেপিজিয়ামৰ কালি নিৰ্ণয় কৰা সূত্ৰটো আমি ভালদৰে জানো গতিকে আমি ইয়াত লিখিম ট্ৰেপিজিয়ামৰ কালি সূত্ৰটো কি যে হাফ পূৰণ সমান্তৰাল বাহুৰ যোগফল পূৰণ সিহঁতৰ মাজৰ দূৰত্ব বা উন্নতি বুলি আমি ক'ব পাৰো উন্নতি এতিয়া এই চিত্ৰটোলৈ ভালদৰে মন কৰা হাফ পূৰণ সমান্তৰাল বাহুৰ যোগফল সমান্তৰাল বাহু ইয়াতে কি আছে a আৰু b গতিকে ইয়াত কি হ'ব a plus b আৰু উন্নতি কি হ'ব এইটো ক্ষেত্ৰত a plus b হ'ব গতিকে ইয়াত আমি কি লিখিম a plus b এতিয়া এইটো আমি কেনেদৰে লিখিব পাৰো এই a plus b আৰু a plus b যদি আমি পূৰণ কৰোঁ আমি কি পাম a square plus 2ab plus b square পাম তলত থাকিব 2 এতিয়া ইয়াক আমি নাম্বাৰ 1 বুলি ধৰিলো এতিয়া ছাত্ৰ-ছাত্ৰীসকল এই চিত্ৰটোলৈ আকৌ মন কৰা ইয়াত তিনিটা ত্ৰিভুজ আছে আৰু এই তিনিটা ত্ৰিভুজৰ আমি কালি নিৰ্ণয় কৰিব পাৰিম ইয়াত আমি লিখিম তিনিটা ত্ৰিভুজ মই শৰ্টত লিখিছো তিনিটা ত্ৰিভুজৰ কালি ইয়াত কি হ'ব প্ৰথমটো ত্ৰিভুজৰ ক্ষেত্ৰত কালি হ'ব হাফ পূৰণ b পূৰণ a তাৰ পিছত আমি প্লাস কৰিব লাগিব অৰ্থাৎ তিনিটা ত্ৰিভুজৰ মুঠ কালি যদি আমি উলিয়াও হাফ পূৰণ a পূৰণ b আৰু আন এটাত হ'ব প্লাস হাফ পূৰণ c পূৰণ c এতিয়া আমি ইয়াত কি পাম b into a অৰ্থাৎ আমি ab পাম ab by 2 হ'ব প্লাস a into b ab হ'ব ab by 2 হ'ব প্লাস c into c মানে হৈছে c স্কয়াৰ by 2 ইয়াত আমি এলসিয়াম লম এলসিয়াম ললে তলত হ'ব 2 ইয়াত হ'ব ab plus c স্কয়াৰ অৰ্থাৎ ab plus ab 2ab plus c স্কয়াৰ এইটো আমি নাম্বাৰ 2 বুলি ধৰিলো এতিয়া আমি কি কৰিম এতিয়া এই চিত্ৰটোৰ ক্ষেত্ৰত মন কৰা চিত্ৰটোৰ ক্ষেত্ৰত ট্ৰেপিজিয়ামটোৰ কালি অৰ্থাৎ চিত্ৰটোৰ মুঠ কালি বুলি ক'লে আমি কি লিখিব পাৰো যে ট্ৰেপিজিয়ামৰ কালি বা চিত্ৰটোৰ মুঠ কালি বুলি ক'লে আমি কি বুজিম যে এই তিনিটা ত্ৰিভুজৰ কালিৰ যোগফল হ'ব মুঠ কালি গতিকে আমি ইয়াত কি লিখিম সমান হ'ব ট্ৰেপিজিয়ামৰ কালি তিনিটা ত্ৰিভুজৰ কালিৰ সৈতে এতিয়া ইয়াত আমি ইমপ্লাইজ দিম ট্ৰেপিজিয়ামৰ কালি আমি নাম্বাৰ 1 ৰ পৰা কি পাইছো a স্কয়াৰ plus 2ab plus b স্কয়াৰ divided by 2 equal তিনিটা ত্ৰিভুজৰ কালি আমি নাম্বাৰ 2 ৰ পৰা কি পাইছো 2ab plus c স্কয়াৰ by 2 ইয়াতে both side কি হ'ব এই তলৰ 2 আৰু 2 টো কেনসেল হ'ব হলে ওপৰটো চোৱা 2ab plus 2ab আৰু এইটো কেনসেল হ'ব plus 2ab তেতিয়া এইফালে থাকিব কি a স্কয়াৰ plus b স্কয়াৰ থাকিব আৰু এইফালে থাকিব অনলি c স্কয়াৰ আৰু আমাক প্ৰমাণ কৰিব দিছিলে কি c স্কয়াৰ ইকুৱেল a স্কয়াৰ plus b স্কয়াৰ গতিকে এইটো আমি এৰেঞ্জ কৰি এনেকৈ লিখিব পাৰো c স্কয়াৰ ইকুৱেল a স্কয়াৰ plus b স্কয়াৰ এইটোৱে আমাক প্ৰমাণ কৰিব দিছে মই এটা লিখিলো হেন্স প্ৰুফড গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি এনেদৰেও পাইথাগোৰাছৰ সূত্ৰটো প্ৰমাণ কৰি চাব পাৰো পাইথাগোৰাছৰ উপপাদ্যৰ বিপৰীত উপপাদ্যটো কি হ'ব আমি এতিয়া তাকে আলোচনা কৰিম পাইথাগোৰাছৰ উপপাদ্যৰ বিপৰীত উপপাদ্যটো হ'ব এনেকুৱা যদি এটা ত্ৰিভুজৰ এটা বাহুৰ বৰ্গ সেই ত্ৰিভুজটোৰ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় তেতিয়া প্ৰথম বাহুটোৰ বিপৰীত কোণটো সদায় সমকোণ এতিয়া আমি এই উপপাদ্যটো প্ৰমাণ কৰিম প্ৰমাণ ধৰি লোৱা আমাক এনেকুৱা এটা ত্ৰিভুজ দিয়া আছে a b c আৰু এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমাক কোৱা আছে যে ac স্কয়াৰ ইকুৱেল ab স্কয়াৰ প্লাস bc স্কয়াৰ এতিয়া আমি ইয়াত কি প্ৰমাণ কৰি দেখুৱাব লাগে যে এংগল b এটা সমকোণ অৰ্থাৎ 90 ডিগ্ৰী
তাৰ কাৰণে আমি আন এটা ত্ৰিভুজ অংকন কৰিব লাগিব। আমি এনেকুৱা এটা ত্ৰিভুজ অংকন কৰিছো। ইয়াৰ নাম হৈছে PQR। আৰু এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এংগল কিউ এটা সমকোণ অৰ্থাৎ 90 ডিগ্ৰী। তাৰ মানে এইটো এটা সমকোণী ত্ৰিভুজ। আৰু ইয়াক আমি এনেদৰে অংকন কৰিছো যাতে PQ ইকুৱেল AB হয়। PQ ABৰ সমান হয় আৰু QR BCৰ সমান হয়। এতিয়া এই ত্ৰিভুজটোৰ ফালে মন কৰা PQR এইটো এটা সমকোণী ত্ৰিভুজ। গতিকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি লিখিব পাৰিম? PR স্কোয়াৰ ইকুৱেল PQ স্কোয়াৰ প্লাছ QR স্কোয়াৰ। ব্ৰেকেটত আমি কি লিখিম যে এইটো পাইথাগোৰাছৰ উপপাদ্য মতে আমি এনেকে লিখিব পাৰো। পাইথাগোৰাছৰ উপপাদ্য মতে। এতিয়া যেহেতু PQ ইকুৱেল AB আমি ইয়াত কি লিখিব পাৰিম? PR স্কোয়াৰ ইকুৱেল PQ মানে আমি AB অংকন মতে আমি পাইছো। গতিকে আমি ইয়াত AB স্কোয়াৰ প্লাছ QR স্কোয়াৰ, QR মানে আমি BC পাইছো। গতিকে BC স্কোয়াৰ লিখিব পাৰো। ব্ৰেকেটত আমি কি লিখিম? অংকন মতে। অংকন মতে। কিন্তু আমি কি পাইছো যে AC স্কোয়াৰ ইকুৱেল AB স্কোয়াৰ প্লাছ BC স্কোয়াৰ মানে AB স্কোয়াৰ প্লাছ BC স্কোয়াৰ AB স্কোয়াৰ প্লাছ BC স্কোয়াৰ মানে হৈছে এইটো কাৰ সমান দিয়া আছে? AC স্কোয়াৰ। এইটো আমি নাম্বাৰ 1 বুলি ধৰিম আৰু ইয়াক আমি নাম্বাৰ 2 বুলি ধৰিম। গতিকে এই 1 আৰু এই 2ৰ পৰা আমি কি লিখিব পাৰিম? যে PR স্কোয়াৰ ইকুৱেল AC স্কোয়াৰ অৰ্থাৎ AC ইকুৱেল PR। এইটো আমি কেনেদৰে পালো? যে 1 আৰু 2ৰ পৰা। 1 আৰু 2ৰ পৰা। আৰু ইয়াক আমি নাম্বাৰ 3 বুলি ধৰি থলো। এতিয়া এই দুয়োটা ত্ৰিভুজৰ ফালে লক্ষ্য কৰা অৰ্থাৎ ট্ৰায়াঙ্গল ABC আৰু ট্ৰায়াঙ্গল PQR। এই দুয়োটা ত্ৰিভুজত PQ ইকুৱেল AB অংকন মতে পাইছো আমি। অংকন মতে। আকৌ QR ইকুৱেল BC এইটো আমি অংকন মতে পাইছো। অংকন মতে। আৰু এই 3ৰ পৰা আমি কি পাইছো? AC ইকুৱেল PR অৰ্থাৎ PR ইকুৱেল AC। AC ইকুৱেল PR। এইটো আমি কিহৰ পৰা পালো? 3ৰ পৰা। 3ৰ পৰা। গতিকে আমি ইয়াতে কি লিখিব পাৰিম? যে S অৰ্থাৎ সাইড সৰ্বসম শৰ্ত সাপেক্ষে আমি কি লিখিব পাৰিম? যে ট্ৰায়াঙ্গল ABC আৰু ট্ৰায়াঙ্গল PQR এই দুইটা ত্ৰিভুজ কি হ'ব? সৰ্বসম হ'ব। যেহেতু এই দুইটা ত্ৰিভুজ সৰ্বসম হৈছে আমি ইয়াৰ পৰা কি লিখিব পাৰিম? যে এংগল B ইকুৱেল এংগল Q। আকৌ আমাক এংগল Q ইকুৱেল 90 ডিগ্ৰী আমি অংকন মতে পাইছো। অংকন মতে। গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম? এংগল B ইকুৱেল 90 ডিগ্ৰী। এইটোৱে আমাক প্ৰমাণ কৰিব দিছিলে। হেন্স প্ৰুভড। গতিকে ছাত্ৰ ছাত্ৰীসকল ইমান পৰা এইটো সেশনত মই পাইথাগোৰাছৰ উপপাদ্য সম্পৰ্কে যিখিনি কথা ক'লো মই আশা কৰোঁ তোমালোকে ভালদৰে বুজি পালা।
ইয়াৰ পৰৱৰ্তী সেশনত এই অধ্যায়টিৰ সাৰাংশ আলোচনা কৰা হ'ব। ধন্যবাদ।